আকৌ 1 2 3 গো সাপটো নিশ্চয় আপোনালোকে চিনি পালে কি সাপ এই ঘাটকেইটাতে চিনি পাব কি সাপ কিমান বিষাক্ত এতিয়া ভাৰতবৰ্ষত যিকেইবিধ বিষাক্ত সাপ আছে তাৰ ভিতৰত আটাইতকৈ বিষাক্ত ই আৰু ব্লেক ক্ৰেট আৰু আমি ভুল কৰোঁ হকা সাপটো দগা নেকামুৰে তলত নেকামুৰে হকা সাপটো ইয়াৰ নিচিনা বিষাক্ত আৰু এই সাপটোৱে মানে এইটো যিটো সাপ ইয়াৰ যিটো ইয়াতকৈ সৰু সাপটোৱে বেছি এটেক কৰে কাৰণ ই অলপ লেজি ডাঙৰ যে ই ফেট তুলিবলৈও টাইম লাগে কামুৰিবলৈও ধৰক কিন্তু সৰু সাপটো য'ত সোমাই থাকিব পাৰে বিশেষকৈ মানুহক এনেকুৱা দিনত গৰম দিনত বেছি আক্ৰমণ কৰে ক'ৰবাত সোমাই থাকে হাত ভৰাই দিয়ে মানুহে সৰু ল'ৰা ছোৱালীয়ে খেলি থাকোঁতে কামুৰে আমাৰ ইয়াতে ঢেকীৰি গাঁৱতে 2-3 দিনৰ আগত এটা কেছ হৈ গৈছে আলমাৰি তলত আছিলে ধৰক ছোৱালীজনীয়ে আইনাত গডৰেজৰ আইনাত চুলি ফনিয়াই থাকোঁতেই ভৰি আঙুলিত তলৰ পৰা ওলাই কামুৰি দিছে তেনেকৈ সেই ঠাণ্ডা জেগা বিচাৰি ঘৰৰ ভিতৰত সোমাব পাৰে আৰু এই সাপটো একচুৱেলি আপোনালোকে নিউজৰ ফালৰ পৰা কোৱাৰ কাৰণে মই অলপ ৰাইজক মানে ভিডিঅ'টো মনোগ্ৰাহী কৰিবলৈ ধৰি দেখাইছোঁ এইটো খেল কৰিব নালাগে এই সাপটো কালি এটা কুকুৰা গঁৰালত ধৰা হৈছিলে সজাগতাৰ কাৰণে আচলতে সজাগতাৰ কাৰণে এইটো কৰিবলৈ আপোনালোকে যেতিয়া ভিডিঅ'টো কৰিবলৈ ক'লে মই কৈ দিছোঁ কুকুৰা গঁৰালত সোমাই আছিলে হাঁহ কুকুৰা প্ৰায় 3-4টা মাৰিলে আৰু এজনী কুকুৰাটো আধাটো গিলি আছিলে ডেকেৰুৱা কুকুৰা এজনী আৰু তাক মই ধৰিছিলোঁ আৰু এতিয়া এই সাপটো মই মেলি দিবলৈ আহিছোঁ আপোনালোকেও আহিলে সহায় কৰিবলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই সাপটো মেলি দিম ইয়াৰ প্ৰিয় খাদ্য কি এতিয়া এইটো নিগনি হাঁহ পোৱালি কুকুৰা পোৱালি চৰাই এইবিলাক বেছি এটেক কৰে প্ৰিয় জেগা